হাই আজি যাব লৈছোঁ নামঘৰলৈ যোৱাৰ আগত বাসুদেৱৰ বাৰীলৈ গৈ আহোঁ। বাসুদেৱৰ বাৰীলৈ তালৈ চান্দা ল'বলৈ আহোঁতে বৌয়ে বাৰে বাৰে মাতি পঠিয়াইছে যে বাসুদেৱৰ বাৰীলৈ যাবা, এবাৰ ৰাসলীলা পাতিব, সোনকালে তোমালোকে গৈ যাবা। কিন্তু বেছি সময় আমি থাকিব নোৱাৰোঁ। সেইকাৰণে ভাবিছোঁ অকণমান দেখাটো দি কেনে গুচি আহোঁ। কাৰণ কেলৈ নামঘৰলৈও যাব লাগিব, নামঘৰত কাম কাজ কৰিবলৈ যাব নহ'ল মানে মোৰ। কাৰণ কেলৈ বিশেষ বহুত মানে বেয়াকৈ মোৰ চকু দিয়ে এইখিনিতে দেখিছে না আজিনা উঠি একদম ফুলি আছে। মই একদম চকু মানে মেলিব পৰা নাই। তথাপিও যেনে তেনে কাম চামবিলাক কৰিবলগীয়া হৈছে। ঘৰৰ কাম যিহেতু কৰিবই লাগিব সদায়। সেইটো কাৰণে ভাবিছোঁ মানে নামঘৰত তেনেকৈ কাম কৰিব যোৱা নহ'ল। কিবা কয় সোনকালে নামঘৰলৈ গৈ আহোঁ। যোৱাবাৰ গ'লোঁ, আমাৰ নতুন লাইনৰ নামঘৰত তেনেকৈ মানুহ নাছিলে। 10-11টামান মানুহ আছিলে নেকি, 15জনমান মানুহ আছিলে। ভকত গোপিনী 15জনমান মানুহ ভকত আৰু গোপিনী আছিলে। সেইকাৰণে তেনেকৈ যাবলৈ ইচ্ছা যোৱা নাই। জন্মাষ্টমী, বিহু, পূজা এইবিলাকত মোৰ ঘৰলৈ মনত পৰে। মই তাত থাকি মই বহুত ভাল পাওঁ। মানে নিজৰ জেগা ন, একদম মোৰ বহুত ভাল লাগে তাত। মই এই মাৰ্কেটত যিমান মোৰ ভাল নালাগে, মানে ইয়াৰ ওচৰৰ মানুহ তেনেকৈ মানে ওচৰৰ মানুহবিলাকৰ লগতো মোৰ তেনেকৈ টাৰ্মছ নাই। কাৰণ কেলৈ অকল লোকৰ চৰ্চা কৰা মানুহৰ লগত কি টাৰ্মছ ৰাখিম ন। সেইটো কাৰণে মই মোৰ নিজৰ মাৰহঁতৰ ঘৰত মই বেছি ভাল পাওঁ। পেহীটো আছে, ঘৰত আমনি লাগিলে পেহীহঁতৰ ঘৰলৈ যাওঁ। পেহীহঁতৰ ঘৰত আমনি লাগিলে জেঠাইহঁতৰ ঘৰলৈ যাওঁ। মানে বেলেগৰ ওচৰত যাবই নালাগে, আমি ঘৰতে আমাৰ ধুনীয়াকৈ টাইম এটা পাছ হৈ যায়। মই সেইকাৰণে ঘৰত বহুত ভাল পাওঁ। মই মা ঘৰলৈ বহুত ভাল পাওঁ। যাবলৈ পোৱা নাই। চবেই মাতি আছিলে, মাহঁতি চবেই মাতি আছিলে জন্মাষ্টমী ঘৰলৈকে আহ বুলি। কিন্তু নেযাওঁ, এতিয়া নেযাওঁ। মুঠতে ডিচেম্বৰত যাম। 31st মনাম, দেউতাৰ বাৰ্থডেও মনামগৈ। হরে 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 কৃষ্ণ 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 হরে হরে হরে। বাসুদেৱ মন্দিৰৰ পৰা আহি পালোঁ। তাৰপিছত এতিয়া নামঘৰলৈ এযোৰ সাজে পিন্ধি যাম। নামঘৰলৈ খালী চুলিখিনি খোপা বান্ধিব লাগিব। তাৰপিছত চেলেং ল'ব লাগিব, গামোচা ল'ব লাগিব। চেলেং ল'লে গামোচা নল'লেও হৈ যাব। একদম গোপিনীৰ ৰূপত যাম এতিয়া। এয়া আমাৰ মালা বাইদেউ। কেনেকুৱা ভাল? কি কৰিছে আপুনি? পানী লৈ আছোঁ। ঘৰৰ কাম চাম কৰি ইপিনে চকুত আজি নাই কি হ'ল কি জানো। এইপিনে বৌ আৰু ময়ো বহি ল'লোহি আহি কেনে। একদম ধুনীয়াকৈ ফেনৰ তলত বহি ল'লোঁ। ওপৰত ফেন আছে। তাৰপিছত অকণমান সময়ৰ পিছতে বৌ ছোৱালীজনী টোপনিয়াই গুচি গ'ল। নাম চাম তাই নুশুনিলে, দুপৰীয়া হোৱা নাছিলে হেনো। আৰু আমাৰ টিকলিকেইজনী ক'বই নালাগে, উৎপাত। নামঘৰটো উৎপাত শেষ নাই হোৱা।
জন্মৰ হোৱাৰ পিছতে নামসমূহ সামৰণি মাৰিলে আৰু সকলোকে প্ৰসাদ বিতৰণ কৰিলে। প্ৰসাদৰ ভাগসমূহ সকলো ভাগে ভাগে দি পঠিয়াইছে আৰু আজিতো পকা মিঠৈ দিয়ে। পকা মিঠৈ আমাৰ অসমীয়াৰ মানে আজি জন্মাষ্টমীত দিবই মানে পকা মিঠৈ দিলে মানে ভালেমানখিনি পকা মিঠৈ দি পঠিয়াইছে। আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব। বাই বাই।